Hello guys, welcome back to another episode of Assamese Community Report. So guys, যিটো কাম কৰিব বাবে চেনেলটো খুলিছোঁ সেই কামটো কৰিবই পৰা নাই বিশেষ কিছুমান পাৰ্চনেল কামো আছিল তাতে আকৌ এক্সামৰ বতৰটো চলিয়ে আছে একো নাই তাতে কি হ'ল এতিয়ালৈ মই জীয়াই আছোঁ ভাই ভিডিঅ' দিয়ে থাকিম এনিৱে জাষ্ট ষ্টিল আহক আজি প্ৰথম ষ্টৰীৰ ফালে আগবাঢ়োঁ সো প্ৰথমে আছে এটা ভাল খবৰ কাইলৈ অৰ্থাৎ 11 মে'ত মুক্তি লাভ কৰিব এই বছৰ এখন ব্যয়বহুল চিনেমা ৰক্তবীজ ছবিখনৰ কাহিনী চিত্ৰনাট্য সংলাপ পৰিচালনা বিশ্বজিৎ বৰা আনহাতে প্ৰযোজনা ৰবীন্দ্ৰ ৰাজাৱতৰ এজন কো প্ৰডিউচাৰ আছে ৰাহুল চাহানী সো অলৰেডি ইয়াৰ গানবোৰ ৰিলিজ দিছে আৰু কেইবাটাও ডায়লগ প্ৰমো ৰিলিজ দিছে মই এই সকলোবোৰৰ লিংক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ডাইৰেক্ট গৈ পিনে চাব পাৰিব আৰু স্পেচিয়েলি এটা ছং আছে অ' ৰাধা শুনি সঁচাই ভাল লাগে মই শুনি বহুত ভাল পাওঁ আপোনালোকে গানটো শুনিব পাৰিব সো অলপ আগত ইয়াৰ থিয়েটাৰ লিষ্টখন অফিচিয়েল ফেচবুক পেজত আপলোড দিছে আপোনালোকে নিজৰ ওচৰৰ থিয়েটাৰত গৈ প্লিজ চিনেমাখন চাব জানে আৰু অসমীয়া চিনেমা দৰ্শকৰ কথা আৰু এটা ইণ্টাৰেষ্টিং কথা এই চিনেমাখনক লৈ অসমীয়া ছবি জগতৰ ইতিহাসত ফাৰ্ষ্ট টাইম স্লেং ৱৰ্ড ব্যৱহাৰ কৰিছে এই চিনেমাখনতে চ' চিনেমাখন চাই আৰু ধুনীয়া লাগিব আমাৰ বাবে চ' আপোনালোকে প্লিজ চিনেমাখন চাবলৈ যাব চালা সেইদিনা বম্পুটোৰ পাৰত বহি থাকোঁতে তাই ৰোমান্টিক কবিতা এটা উচিত হৈছিলে মই কেলা সেই ৰুমতে এই কিষ্টাল খোৱা বাদে একোৱে দেখি পোৱা নাছিলোঁ চ' আহক আমি দ্বিতীয় ৰিপৰ্টৰ ফালে আগবাঢ়োঁ চ' প্ৰথমবাৰৰ বাবে নৰ্থ ইষ্ট তথা অসমৰ পৰা ইণ্ডিয়ান ৰেডিঅ' ফ'ৰামৰ মষ্ট পপুলাৰ আৰ জে অফ দ্য ইয়েৰ 2018 বাবে আমাৰ সকলোৰে মৰমৰ আৰ জে পাহিবাক নমিনেট কৰিছে চ' আমি এতিয়া তেখেতক ভোট কৰিব লাগিব আৰু ভোট কৰি এই এয়াৰটো জিকাত তেখেতক সহায় কৰিব লাগিব চ' ভোট কৰিবলৈ আমি এটা লিংকত যাব লাগিব যিটো মই মোৰ ডেছক্ৰিপশ্যন বক্সত উল্লেখ কৰি দিম লিংকটোত ক্লিক কৰিলে আমি দেখা পাম নমিনেটেড হোৱা ভাৰতৰ সকলো আৰ জেৰ ফটো আৰু লগতে দেখা পাম আমাৰ আৰ জে পাহিবাৰো ফটো আমি আৰ জে পাহিবাৰ ফটোখনত ক্লিক কৰিব লাগিব আৰু স্ক্ৰল ডাউন কৰি ছাবমিট বুটামত ক্লিক কৰিব লাগিব তেতিয়া ভোটিং কমপ্লিট হ'ব চ' আমি যিমান পাৰোঁ সোনকালে ভোট কৰিব লাগে কাৰণ ভোটিঙৰ এণ্ডিং টাইম হৈছে অহা কাইলৈ অৰ্থাৎ শুক্ৰবাৰে মই ভিডিঅ'টো অতি সোনকালে বনাব লাগিছিল কিন্তু মোৰ বিশেষ অসুবিধাৰ বাবে ভিডিঅ'টো বনাব নোৱাৰিলোঁ চৰি ফৰ ডেট এতিয়া সময় আছে আপোনালোকে যিমান পাৰে সোনকালে ভোট কৰক চ' আপুনি যদি আৰ জে পাহি কোন চিনি নাপায় তেনেহ'লে কৈ দিওঁ তেওঁ মেইনলি এটা শ্ব' কৰে আৰ জে পাহি লাভ ষ্টৰী বুলি যিটো ৰেড এফএমত প্ৰকাশ হয় আপুনি চিঠিৰ জৰিয়তে লাভ ষ্টৰী প্ৰকাশ কৰিব পাৰে পিছত তেওঁলোকে ড্ৰামা আকাৰত ষ্টৰীটো প্ৰকাশ কৰে খুব সুন্দৰ অনুষ্ঠান আপুনি বহুত ভাল লাগে আপোনালোকে শুনিব বুলি আশা ৰাখিলোঁ যদি আপুনি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু যদি অসমীয়া কমিউনিটিৰ লগত এনেদৰে আপডেট হৈ থাকিব বিচাৰে তেনেহ'লে এই চেনেলটিক ছাবস্ক্ৰাইব কৰক চ' তেনেহ'লে নেক্সট ভিডিঅ' বাই বাই থেংক ইউ